এয়া দমকল মাৰিলে যে ওলাই ৰখিয়া চিঞৰ চিমু বহি গুড মৰ্ণিং গাইজ কি খবৰ আপোনালোকৰ ভালে আছে আৰু মই ভালে আছোঁ আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনালোঁ ৱেলকাম বেক টু MK জিন্তু ব্লগ তো কেইদিনমান মাজত ভিডিঅ' দিয়া নাই এই গুৱাহাটীৰ পৰা লাষ্ট ভিডিঅ'টো মানে ভিডিঅ' দিয়াই নাই তো আজি এটা ভাবিলোঁ তো এনেইতো বহিহে থাকিম তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো গাৰ্লফ্ৰেণ্ড আহি পাইছেহি মোৰ এয়া হাই দোকানখন খুলি লৈছোঁ তো ভাত খোৱা নাই আজি মানে বতৰটো কি হ'ল ভাত খোৱা মানে বতৰটো মানে একদম ৰাতিপুৱা মানে বেয়া কৰি দিলে দিয়াই গাৰ্লফ্ৰেণ্ডক নাখাবি দেই ৰাজা 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 তাৰ নাম ৰাজা এই পুখুৰীত থাকে পুখুৰী নহয় ফিচাৰী তো এতিয়া দোকান খুলিছোঁ তো ভাতকেইটা খা হ'ব লাগে ভাতকেইটা খাব নাপালোঁ ৰাতিপুৱা বতাহ মাত দিলে বৰষুণ দিলে পুৰা ৰাতিটো সেনেকাই থাকিলে বতাহ দিলে বৰষুণ দিলে তাৰপিছত ভাত তাত কেইটামান খাই আহোঁ আহি ভালকৈ বহিম আৰু খোৱাটো গাৰ্লফ্ৰেণ্ডকেইটা ইয়াতে থাকে দে গাইছ যাব নাই দিনে এটা খুন্দি থৈ মাৰি থৈ গৈছে বহুত বেয়া লাগি আছে মনটো ৰুটিয়েই নাই ধুনীয়াৰ ঘাঁহ আছে সেইফালে বহুত ৰাস্তাৰ কাষৰ এডাল বন খাব যায় উঠি থৈ একদম দুইফাল্লা কৰি থৈ গৈছে মই ভাত খোৱাৰ আগত এটা কথা কৈ লওঁ ভাত খাব যাওঁ মানে আমাৰ মন্দিৰৰ কামখিনি কমপ্লিট হৈ গৈছে মানে ৰঙৰ কামখিনি কমপ্লিট হৈ গৈছে এয়া এইখন পোষ্টাৰ এইখন বনাই আছে মানে ভালকৈ বনাব তো এয়া ৰঙৰ কাম পদুম ফুলটোত বগা মাৰিছে আৰু বাকী এইটো চাফ কালাৰ মাৰিছে তো বাকী এনেকুৱাকৈ ধুনীয়াকৈ বনাই থৈ গৈছে টিঙৰ কালাৰ গ্ৰিলৰ কালাৰ একে দিছে তো এইটো ফ্ৰণ্ট চাইডটো এবাৰ চাই লওঁ তো সেইটো ফালে এনেকুৱা হৈছে ভিতৰলৈকে নাযাওঁ বাৰু তলা লগা আছে বৰ্তমান আৰু মন্দিৰটো যাৰ যাৰ ভাল লাগিছে তো এটা কমেণ্ট কৰি দিব মন্দিৰটোৰ কাৰণে এটা কমেণ্ট জনাই দিব কেনেকুৱা লাগিছে হয়নে তো এতিয়া মই ভাত খাব যাওঁ দে ভাত খাই লগ পাই আছোঁ তো গাইছ ভাত খাই আহিলোঁ ভাত খাই লৈ আহিছ তো বাইদেউক থৈ গৈছিলে তোৰ দোকানত একদম ৰিলচ বনাই আছে গাইছ আপি চলি গ'লে যে কি হ'ব চালা ৰিলচ খালি ৰিলচ বনাও চবেই বনাও কি চাই আছা তই কি চাই আছানো হা কি চাইনিজ কৈছে কি কৈছে আয়ো দিমা কি জুবিনদাৰ গান দে অলপমান মাৰি দিয়া মাৰা বঢ়িয়া আৰু ধুনীয়া সুন্দৰ হৈছে সুন্দৰ পাৰিবা তুমি বঢ়িয়া এই বছৰটোৰ কাৰণে মিছা হৈছে মোৰ বছৰটোৰ কাৰণে খাৱা একো কিন্তু বছৰৰ কাৰণে মিছা হৈছে মোৰ বহুত বয়া ঠাণ্ডা উঠিছি সেইটো কাৰণে কিবা গাটো কিবা নিচে থকা যে মানিলে নিচে এটা হয় সেনা লাগছে তো কিবা তো একো নাই দে গাইছ তো বতৰটো কেম্বা কৰিছে সেইটো কাৰণে অলপ গাটো বেয়া লাগছে
আজিৰ ভিডিঅ'টো এইখিনি আছে। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি থ'বা আৰু ঘণ্টা বন্ধ টিপিবলৈ একেবাৰে নাপাহৰিবা। আৰু নতুনকৈ যদি কোনোবা চাই আছে ছাবস্ক্ৰাইব কৰি থৈ যাব নালাগে আৰু আহিবা মোৰ ভিডিঅ' চাবলৈ। ছাবস্ক্ৰাইব কৰিব নালাগে। এয়া দমকল মাৰিলে যে ওলায় এতিয়া। তো আজি ভিডিঅ'টোলৈ এৰিছোঁ। তো নেক্সট ব্লগত লগ পাই আছোঁ। হ'ব দেই।